থিয়েটাৰ চাবলৈ গ'লে হিৰোইন গৰাকীয়ে নাচি থাকিলে ইমান ধুনীয়া লাগে, কিন্তু হিৰোজন ওচৰলৈ গ'লে আকৌ জেলাছ ফিল হয়। তেনেকুৱা অকল মোৰে হয় নে আন ল'ৰাবোৰৰো হয় বাৰু? বাৰু যিয়ে হওক, বিহপুৰীয়াত যিহেতু আজিৰ পৰা থিয়েটাৰ আছে, সেইবাবে সোনকালে গৈ জিমটো মাৰি আহোঁ। পিছে জিমলৈ যাবলৈও আজিকালি প্ৰায় লগৰবোৰ নাইকিয়া হ'ল, সেইবাবে অকলেই যাব লগা হয়। আজি জিমত আছিল লেগ ডে। পিছে কালিৰ মিনি ভ্লগটোত থকা লেগ ডেটো 3 দিনমান আগৰ। যোৱা 2 মাহে ৱৰ্কআউট নকৰি ইটো সিটো যি টি জাংক ফুড খাই এতিয়া ইমানেই ফেটছ বাঢ়িল যে লভ হেণ্ডেল কেইটা ওলমি গৈছেগৈ। এইবাৰ আকৌ আগৰ দৰে বডিটো চেপলৈ আনিম বুলি শপত খাই পটাপট ৱৰ্কআউট কেইটা কমপ্লিট কৰি ঘৰ পালোহি। আৰু যাবলৈ ওলালো থিয়েটাৰ চাবলৈ। থিয়েটাৰ চাবলৈ যাম মই, অহিৰণ, অবিনাশ আৰু মন। ফূৰ্তিতে বেটাই টিকেটটোৱে ওল্টাকৈ ধৰিছে। ইফালে আকৌ আমাৰ মনিয়ালি যি সদায় দৰে এতিয়ালৈকে ওলাই হোৱাই নাই। আহিয়ে প্ৰথমতে চানা কিনিবলৈ আহিলো, আৰু চানাটো স্পনচাৰ কৰিছে আমাৰ মৰমৰ মনিয়াই। এতিয়া আটাইকেইটাই গেলাৰীত বহি থিয়েটাৰ চোৱাৰহে কথা আৰু। গেলেৰীৰ টিকেট লৈছিলো যদিও মনে মনে আগৰ দৰ্জাখন দি সোমাই আহিলো। তাৰ পিছত মনিয়াই কিনি দিয়া চানা খাই থিয়েটাৰ চোৱাত লাগিলো। থিয়েটাৰ চাই শেষ কৰি বাহিৰলৈ ওলাই আহোঁতেহে গম পাইছো যে মানুহো বহুত